আহিছে বৰমা। বৰমা বিয়া বুলি ক'লে কি ভাল লাগে? বিয়া চবচে বেছি ভাল বিয়া নাম 2 লাইনমান গাই দিয়কচোন। দেউতা বিয়া দিলা লোকৰ ঘৰলৈ, লোকৰ ঘৰলৈ, ঘৰতে থাকিমে দেউতা তোমাৰ চাকৰ হ'ল। বিয়া বুলি ক'লে খোৱা কি চোৱা মনত আহে? চোৱাহে মনত আহে মোৰ। খোৱা চোৱা দুইটা। বিয়া বুলি ক'লে কি ভাল লাগে? খানা এক্সেক্টলি মোকো একেই ভাল লাগে, আমি চেম মিলিছোঁ। এতিয়ালৈকে কিমান কেইখন বিয়া খালা? কেই নম্বৰত তোমাৰ বিয়াখন পৰিলে? হিচাপেই নাই। এইকেইটা খাবলৈ বহি আছে, এটাহে খালো। এইকেইটাতো খাবলৈ আছে। গ্ৰাউণ্ড ক্লিয়াৰ আছে। বিয়া বুলি ক'লে চবতকে বেছি ভাল আপোনাক কি লাগে? এই কলপুলিকেইটা কলপুলি বাৰু কেলে ভাল লাগে? বিয়াত আৰু পুৰণা বস্তু এইকেইটাই ভাল লাগিছে। হয় নাই? এইকেইটা বহুত আগৰ পৰা চলি আহিছে ন? বহুত আগৰ পৰা চলি আহিছে। লৈ আহিছোঁ অসমীয়া এখন বেলেগ ট্ৰেডিশ্যনেল বিয়ালৈ, যিটোক আপোনাক কয় ৰিচেপশ্যন পাৰ্টি। ত' আজি এই ৰিচেপশ্যন পাৰ্টিটো বেলেগ ৰিচেপশ্যন পাৰ্টিতকৈ কি বেলেগ হয়? অফক'ৰ্ছ একেই হ'ব, কিন্তু कपल बेलेग हो, मानुर बेलेग हो, मानुहर आशीर्वाद थे। आज आपको ले आए हैं एक अलग आसामी ट्रेडिशनल मैरिज में। चलते हैं अंदर। तो यहाँ से मैं बना रही हूँ नेशनल हाईवे से ब्लॉग। अंदर एंड मेरे पीछे देखिए, आपको ले चलते हैं अंदर, क्योंकि अभी दोपहर के टाइम में आए, गेस्ट कम है, मानो एटिया लाहे लाहे बोले आरम्भणी है कैसे चलो से अपना कन्या रूमत। কোনখিনি কাল কৰিবলৈ আছে? এইখিনি কাল কৰিবলৈ আছে। এই আমাৰ কন্যা হৈছে আৰু এই মেকআপ আৰ্টিষ্ট হৈছে। আকৌ হৈছে আপুনি? মই ইয়াই। আমাৰ কন্যা আকৌ হৈছে? মই ওচৰৰে ডিমৌ। ডিমৌ ন? অৰেঞ্জ মেৰেজ या লাভ মেৰেজ? লাভ মেৰেজ। কিমান বছৰ হ'ল? 3 years হ'ল। 3 years হৈ গ'ল এণ্ড ফাইনেলি বিয়া। তোমাৰ গুড নেমটো? কুমাৰিকা শৰ্মা। কুমাৰিকা শৰ্মা। আজি ৰিচেপশ্যন পাৰ্টি। আৰু এইফালে হৈছে কন্যা কোন হৈছে? অঁ দৰা। অঁ আৰু এই দৰাৰ বৌয়েক বৌয়েক হৈছে ন? তো বাদ মে দিখাতে আপকো। নমস্কাৰ। এজন হৈছে দৰাৰ দেউতাক। আজি বহুত আনন্দিত আপুনি? হয় নিশ্চয়। আজি ল'ৰাৰ প্ৰথম বিয়া। ক'ৰ পৰা আনিছে ল'ৰা? ল'ৰা ডিমৌ ৰাইছে। ডিমৌ ৰাইছে আপোনাৰ লাভ মেৰেজ? লাভ মেৰেজ। লাভ মেৰেজ। আপুনি আজিকালি কেনেকৈ বিয়া পাতি আনিছিলে? মোৰ লাভ মেৰেজ। হা মিলি গৈছে আৰু। এইজনী মোৰ ভতিজা বোৱাৰী, মোৰ ডাঙৰ দাদাৰ ডাঙৰ ল'ৰা। এয়া মোৰ ভাগিন। নমস্কাৰ। এয়া ভাগিন বোৱাৰী, ডাঙৰ মোতকৈ। তেওঁ চিনাকি এয়া হ'লো। নাতি। নাতি। এয়া মোৰ দাদা বুলিয়ে কৈছোঁ আৰু। এই দুজন ভাগিন। বিয়াবোৰতে এনেকে গোটেই ফেমিলিখিনি লগ হোৱা হয় ন? সঁচাকৈ এইটো এটা। এইজনী মোৰ ভতিজা, ভণ্টিৰ জাক। ভালনে? এ মা, অ' মা, এওঁ মানে ভালনে? আপুনি মোক চিনি পাইছে নে? ৰ'বাচোন, তোমাক মই চিনি পাইছোঁ আকৌ। পাইছে ন? পাহৰি গৈছোঁ। ৰূপমৰ ৱাইফ হৈছোঁ। সৌমেনা। ভাল ন? কৃষ্ণ। ইহঁতৰ মানে ইয়াৰ মাকৰ বায়েক। এয়া হ'ল মামীয়েক। এয়া হ'ল মানে মোৰ বোৱাৰী। এওঁ বোৱাৰী। নাতি মোমাইকৰ পৰিয়াল ন? হে ব্ৰ' আহিলা? হেল্ল' মিষ্টাৰ। কেমেৰাটো দিয়ে।
হেল্ল' বিয়া বিয়া খালো খানা দেই। খাই কেনেকুৱা লাগিলে এই মজা লাগে একদম টিপটপ খানা আৰু আৰু এই বুলি খাই ল'ব লাগিছিলে মাছ খালোঁ 3 পিচ মাংস খালোঁ 2 বাটি আচ্ছা আৰু অকণমান খাই ল'ব আৰু লাগিছিলে নাখাওঁ পেট ফুলি গ'ল ছেকেণ্ড টাইম আকৌ বহিম 4 বজাত 5টা বজাত বহিম 4 বাজি গ'ল ঘৰৰ ওচৰত হোৱা ফাইদা ল'ব লাগিব পাৰে আৰু হা পাঁচটালৈ হাত মিলি আছে 5টাত খাম কিমান লোকৰ বিয়া খাই থাকিবা নিজৰ বিয়া কেতিয়া পাতিবা দিবা ভিডিঅ' দিবা আকৌ কোৱা তুমি দৰা কোন হৈছে দৰা লগৰ হৈছে লগৰ হৈছা আৰু এই ভাইটি ভাইটি মোক ফুৰালা হৈছে ইয়াৰ বিয়া পালেহি বেছি দিন নাই বিয়া লগত বিয়পি গৈছে দেই কথা এইফালে চাওক এইফালে ফটোটো লওক এইফালে চাওক सो शादी को करते थोड़ा सा इंटरेस्टिंग शादी में डालते थोड़ा सा मसाला दे उत्तम क्या बिली बिया खाए पैसा एटिया लगे टोटल अच्छा यार जगह ही खाए पैसा उत्तम हेलो हेलो एटिया लगे क्या बिली बिया खाए पैसा হোটেল टोटल 5,000 জীৱনত 5,000 খাইছে मिस्टर हस्बैंड एटिया लगे टोटल किमान बिया खाए पैसा মনত নাই আচ্ছা এতিয়ালৈকে কিমান বিয়া খাই পাইছা বেছি নাই 15খন হ'ব 15খন এতিয়ালৈকে টপ চলি আছে দেই এতিয়ালৈকে কিমান কেইখন বিয়া খালা হা বহুত অকে নম্বৰত তোমাৰ বিয়াখন পৰিলে হিচাপেই নাই হিচাপে এইকেইটা খাবলৈ বহি আছে এটাহে খালোঁ এইকেইটা এইকেইটাতো খাবলৈ আছে অঁ সেইকেইটা কেতিয়া অলপ জোৰ দিব লাগিব অঁ এইফালেতো মানে তেওঁতো হৈ গ'ল গ্ৰাউণ্ড ক্লিয়াৰ আছে এইফালে খাইলোঁ আপুনি দৰা কোন হৈছে বৰ্তা আপুনি হেৰি বায়েক হৈছে এতিয়া চিনাকি কওঁ দৰা মাকৰ পৰা হাই কৈ দিয়ক হাই কওক তোমাৰ গুড নেমটো কি হয় মোৰ অঁ বিজিত চেঞ্চুৱা অঁ বিয়া বুলি ক'লে কি ভাল লাগে খানাটো খানা একজেক্টলি মোকো একেই ভাল লাগে আমি ছেম মিলিছোঁ আৰু বেচেলৰ হ'লে আৰু এটা ফাইদা থাকে ন আৰু ফাইদা থাকে ফাইদা থাকে। একেলগে থাকে সেইটো ফাইদা লাগে চব ফাইদা লাগে ন দেখা নাই যোনবোৰ ফিক্স থাকে সিহঁতৰ কাৰণে একো স্কোপ নাই সিহঁতি মুখখন ঘূৰাই ঘূৰাই দিছে এনে ৰিক্তম ব্ৰ উত্তম ৰিক্তম এই ফিক্স হৈ আছে এইবোৰ চব দালি ভাত ৰঙালাও পকৰা মুড়ি কাণ্ডা মিক্স ভেজ খানা খাই কিনে কেনেকুৱা লাগিছে ভাল লাগিছে ন ফাইনেলি ইমান দেৰি পিছত ৰখি কিনে খোৱা হৈছে ন বিয়া বুলি ক'লে খোৱা মনত আহে কি চোৱা মনত আহে চোৱাহে মনত আহে মোৰ খোৱা চোৱা দুইটা চ' খানাটোৰ বাবে জানো খানাটো কেনেকুৱা হৈছে খানাটো বহুত বঢ়িয়া হৈছে বহুত ভাল লাগিছে খাই পেলাই চিকেনটো স্পেচিয়েলি বহুত ধুনীয়া হৈছে আপুনি কোনোবা হৈছেনে দৰা মই দৰাৰ পেহীয়েকৰ দেউৰেক আজি আহিছে কি আগত আহিলে এতিয়া আহিছোঁ আজিহে আহিছে ন কন্যা বন্ধু এখন বিয়া এতিয়ালৈকে আপোনালোকে চবেই খাই পাইছে স্কুলৰ লগৰ হিচাপে এই প্ৰথম এনেই মানে এনেইতো ধেৰ খাইছোঁ লগৰ হিচাপে প্ৰথম এই বিয়াখন খাব লাগিছে লগৰ টোটেল কেইজনী আছে আপোনালোকে বহুত আছে আৰু তুমিয়ে চাগে প্ৰথম বহনি কৰিছা প্ৰথম কৰিছা হ'ব আৰু ন তো বিয়া বুলি ক'লে চবতকৈ বেছি ভাল কি লাগে বিয়া বুলি ক'লে সাজি কাচি ভাল লাগে আৰু বিয়া বুলি ক'লে এনেই ভাল লাগে আৰু আমি সকলো লগৰ লগ পাওঁ কাপোৰ কানি পিন্ধি ভাল লাগে আৰু
ভাল লাগে ড্ৰেছ আপ কৰা ফটো মৰা সেয়া আৰু। কৰা ডেফিনেটলি বিয়াবোৰ যেন আমাৰ কাৰণে বনিছে সেনেকুৱা লাগে ন এই আহিছে বৰমা বিয়া বুলি ক'লে কি ভাল লাগে বিয়া চবচে বেছি ভাল কি কথা ভাল লাগে বিয়া মানে বিয়া বুলিলে ধৰা স্ত্ৰী আৰু পুৰুষ হয় নহয় হয় স্ত্ৰী পুৰুষৰ মিলনকে বিয়া বোলে চকলং হয় কাৰোবাৰ আমাৰ হোম পুৰা তাৰপিছতে কিছুমানে বিয়া পাতে হেৰি এইটো বেলেগ বেলেগ কাষ্টৰ বেলেগ বেলেগ নীতি নিয়ম হিচাপে বিয়াবোৰ হয় মাজেদি বিয়াখন সম্পন্ন হয় আপোনাৰ বিয়াখন কেনেকুৱা হৈছিলে লাভ মেৰেজ হৈছিলে কি এৰেঞ্জ মেৰেজ মোৰ বিয়াটো বহুত বছৰে হ'ল বহুত বছৰ আপোনাক চাই দিছিলে নে মোক চাই দিছে চাই দিছিলে ন চাই দিছে আপুনি ক'ৰ হৈছে মই মোৰ ঘৰ তিতাবৰত আৰু মই কৰিলোহি শিৱসাগৰ বিয়া নাম দুলাইনমান গাই দিয়কচোন কিহৰ বিষয়ে কি গাম বাৰু যিকোনো আপুনি গান আপোনাৰ মাত খা শুনোচোন আমাৰ অসমীয়া মানুহবোৰে খুব ধুনীয়াকৈ গান গায় আপুনি গাই দিয়কচোন মই বাৰু গাঁও এটা দেই অঁ হয় কিয় দেউতা বিয়া দিলা লোকৰ ঘৰলৈ ঘৰতে থাকিমে দেউতা তোমাৰ চাকৰ দিনৰ দিনটো গৰু চৰা থাকিবি য'তে ত'তে থাকিবি য'তে ত'তে ৰাতি হ'লে পৰি থাকি পিৰালি চুকতে খোৱালোৱা দেউতা তুমি নকৰো জাজ কুকুৰলৈ থোৱাখিনি মোৰে হ'ব নাই দিবা দেৰিবা দেউতা লোকৰ ঘৰলৈ জমৰে যন্ত্ৰণা দেউতা পামে তাতে খুব ধুনীয়াকৈ গালে দেই ধন্যবাদ বহুত বহুত ধন্যবাদ আইতা কেনেকৈ গালে কেনেকুৱা লাগিলে আপোনাক ভাল লাগিলে ন নাতিয়েকৰ বিয়া বুলি বেয়া লাগে আৰু এটা কথা আজিকালি যে নাতিয়েকৰ বিয়া পাইছে হয় সেইটো হয় অলপ সৌভাগ্য নেকি হয় হয় আজিকালিতো ধৰা 60-70তে মানুহ ইফালে যায়েই হয় একে অলপ ভাগ্য মানুহ নালাগে যাব নালাগে আপোনাৰ ইফালে টিকেট কৰাই নাই ৰ'ব দেই দেখাইছোঁ খুৰী আহিছে মোক দেখি কিনে ভিডিঅ' ৰ'ব দেই বহক আহিছে আহিছে অঁ মাইকে আহিছে আমি আগতে